শিল্প আৰু সংগীতৰ পথ সদায় ফুলেৰে ভৰা নাথাকে। কেতিয়াবা চকুৰ পানী আৰু বিষাদো যোগ হয় তাত। এনেকুৱা এটা বিষাদজনক খবৰ আহিছে টিয়কৰ পৰা। জনপ্ৰিয় গায়ক আচুৰ্য বৰপাত্ৰৰ সংগীত দলেৰে যাত্ৰা কৰা এখন বাহন আজি দুৰ্ঘটনাগ্ৰস্ত হোৱা খবৰে সংগীত প্ৰেমিকসকলক চিন্তিত কৰিছে। দুলীয়াজানত অল অসম ছাত্ৰ ইউনিয়নৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে অনুষ্ঠিত হোৱা এক বিশাল সংগীত সন্ধ্যাত অংশগ্ৰহণ কৰি উভতি অহাৰ সময়ত বাদ্যযন্ত্ৰীসকল লৈ অহা বাহনখন টিয়কত দুৰ্ঘটনাগ্ৰস্ত হয়। এই দুৰ্ঘটনাত 4জন বাদ্যযন্ত্ৰী গুৰুতৰভাৱে আহত হয়। আহতসকলক তৎক্ষণাৎ যোৰহাট মেডিকেল কলেজত ভৰ্তি কৰোৱা হৈছে আৰু বৰ্তমান চিকিৎসাধীন অৱস্থাত আছে। কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰ আৰু তেওঁৰ সংগীত দলৰ সৈতে যাত্ৰা কৰা এই শিল্পীসকলৰ সুৰেৰে বহু মন স্পৰ্শ কৰিছিল। কিন্তু আজি এই দুখজনক ঘটনাই সকলোকে শোকাকুল কৰি তুলিছে। সামাজিক মাধ্যমত এই খবৰ ভাইৰেল হোৱাৰ লগে লগে অসংখ্য অনুৰাগীয়ে আহতসকলৰ দ্ৰুত আৰোগ্য কামনা কৰিছে। সংগীত জগতৰ এই উৎসৰ্গিত শিল্পীসকলৰ সুৰ আৰু সংগীত একেদৰে বাজি থাকক। শেষত আমিও আহতসকল যাতে অতি সোনকালেই সুস্থ হৈ উঠে তাৰেই কামনা কৰিলো।